Hey guys, welcome back to my channel. Namaskar, মই স্মৃতি আজি বহুত দিনৰ মূৰত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আসলতে বহুত দিন হ'ল ভিডিও আপলোড কৰিব পৰা নাছিলো। ক্লাছবোৰ অনলাইন ক্লাছ যেটো চলি আছে সেইবোৰত অলপমান ব্যস্ত হৈ গৈছিলো। দিনত ক্লাছ আৰু সন্ধিয়ালে ভিডিও বনাবলৈ এলাহ লাগি যায়, সেই কাৰণে ভিডিও দিয়া নাছিলো বা আপলোড কৰা নাছিলো। সো আজি বহুত দিনৰ মূৰত এটা ভিডিও বনাইছো। আশা কৰো আপোনালোকে ভিডিওটো চাব আৰু আপোনালোক সকলোকে এটা অনুৰোধ থাকিল যিসকলে ভিডিওটো চাই আছে তেখেতসকলে যাতে ভিডিওটো এবাৰ শেয়াৰ কৰি দিয়ে যাতে বেলেগৰ তাতো নটিফিকেশনটো যায় বা চাই তেখেতসকলে। সো আৰু বেছি কথা নকওঁ, ভিডিওটো চাওক। যদি ভাল লাগে প্লিজ লাইক কৰি দিব, শেয়াৰ কৰিব আৰু কমেন্টটো কৰিব কেনেকুৱা লাগিছে। আৰু মোৰ চেনেলটোলৈ যদি আপোনালোক নতুন হয় তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব। মাটি, ফুল আৰু টাব দেখি নিশ্চয় অনুমান কৰিব পাৰিছে কি কৰিম, গতিকে ভিডিওটো শেষলৈকে চাই থাকক। আৰু এটা কথা, ডোন্ট মিছ দ্য এণ্ড, কাৰণ বহুত বস্তু আপোনালোকক দেখাবলৈ আছে। প্ৰথমে টাবকেইটাত মাটিখিনি দি লৈছোঁ। মাটিখিনি এনেদৰে গুৰি কৰি দিছোঁ যাতে শিল বা ইটা এনেকুৱা ধৰণৰ বস্তুবোৰ দিয়া নাযায়। মাটি দিয়া হৈ গ'ল টাবকেইটাত। এতিয়া সময় আহিল ফুল ৰোৱাৰ। প্ৰথম আৰম্ভণি কৰিম তুলসী পুলিটোৰে। আচলতে মই গৈছিলোঁ বাহঁতৰ ঘৰত আৰু মায়ে ঘৰৰ পৰাই কেইটামান পুলি এনেকৈ দি পঠাইছিলে আৰু বহুত গৰম আছিলে, সোনকালে লগোৱা নহ'ল। সেয়ে পুলিটো মানে পাতকেইটা অলপমান মৰহি যোৱা নিচিনা হ'ল। তথাপিতো এতিয়া লগাই দিছোঁ, ভাল হ'ব বুলি পানী চানী দিম। ভাবিছোঁ ভাল হৈ যাব চাগে, চাওঁ কি হয়। এয়া তুলসী পুলি লগোৱা হৈ গ'ল, পানী চানী দিছোঁ, বাচিব লাগে কি বা হয়। আৰু এতিয়া লগাম এল'ভেৰা। এল'ভেৰা লগোৱা হৈ গ'ল, এতিয়া চাওঁ আহক কি লগাওঁ। এতিয়া আহিল মানি প্লাণ্ট। আৰু আচলতে মানি প্লাণ্টডাল ঘৰত লগালে হেনো পইচা আহে নে বাঢ়ে কিবা এটা। আৰু মই কথাটো কিমান দূৰ সঁচা ইমান এটা নাজানো, কিন্তু মানুহে বিশ্বাস কৰে, ময়ো বিশ্বাস কৰোঁ আৰু আপোনালোকো বিশ্বাস কৰক। পাৰিলে যিসকলৰ ঘৰত নাই তেখেতসকলে এটা মানি প্লাণ্ট লগাওক। আচলতে দেখিবলৈ ভাল লাগে, লতা হৈ বগাই যায় যিহেতু। আৰু ইয়াত এডাল সৰু লাঠি পুতি দিছোঁ যাতে এটা ছাপৰ্ট পাই পেলাই লতাডাল বগাই যাব পাৰে। এইজোপা ফুলৰ নামটো অৱশ্যে মই পাহৰিলোঁ। আৰু বাৰু যি কি নহওক, এটা কথা মন কৰিছেনে, টাবত লগোৱা নাই, এইটো এটা বাতি হয়। যিসকলে চিতাচকলা মিঠাই খাই পাইছে তেখেতসকলে জানিব মিঠাইটো এনেকুৱা এটা বাতিত আহে। আৰু গতিকে বাতিটো ৰিইউজ কৰিছোঁ বুলি ধৰি ল'ব পাৰে আপোনালোকে। আৰু এতিয়া ফুলবোৰ লগোৱা হৈ গ'ল, বেছি নাছিলে আৰু সেইকেইটাকে লগাই মেলি ল'লোঁ। এতিয়া আহিছোঁ দ্বিতীয়টো কামলৈ। আচলতে মই কি কৰি আছোঁ সেয়া বায়ে গম পোৱা নাছিলে, সেই মোলে চাই হাঁহি আছিলে আৰু হয়তো আপোনালোকেও অনুমান কৰিব পৰা নাই মই কি কৰি আছোঁ। গতিকে জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক। এতিয়া তুলি পাৰা হৈ গ'ল আৰু বেডশ্বীট এখন পাৰি দিছোঁ, ধুনীয়া একদম ফুল ফুলা ৰং বিৰংগী বেডশ্বীট। আৰু এতিয়া কেইটামান কুশ্বন আছিলে, সেইকেইটা ধুনীয়াকৈ কভাৰ চভাৰ লগাই লৈছোঁ। আচলতে কুশ্বনকেইটা কেনেকুৱা পজিশ্যনত থ'লে ভাল লাগিব সেই কথাটো ভাবি সলাওঁতে ইয়াত মোৰ ভালেখিনি সময় গ'ল। তথাপিতো অৱশেষত এটা ফাইনেল লুক দিব ট্ৰাই কৰিলোঁ আৰু লুকটো ভালে লাগিছিলে, চিম্পল আৰু কম বস্তু সজাব পৰাকৈ। গতিকে চাওঁ আহকচোন কিনো দিলোঁগৈ, লাষ্টত কি কৰিলোঁগৈ। আৰু এইখিনিতে ইমান পাকৈত নহয় যদিও অলপ চিনেমেটিক নিচিনা ভিডিঅ' বনাব চেষ্টা কৰিছিলোঁ। আৰু ইয়াত টনি লাইট বা LED লাইট ব্যৱহাৰ কৰিলেও বিৰাটেই ভাল লাগিব, কিন্তু মোৰ তাত এভেইলেবল নাছিলে বাবে মই দিব নোৱাৰিলোঁ। তথাপিতো পাছে পৰে লগালে আপোনালোকক নিশ্চয় দেখুৱাম।
এতিয়া আহিছোঁ ৰেচিপিলৈ। আচলতে ৰেচিপিটো বাই বনোৱা হয়, মই খালি আপোনালোকক কথাখিনি কৈ শ্বেয়াৰহে কৰি দিছোঁ। গতিকে আহকচোন কি বনায়গৈ, কি খাওঁগৈ, চাওঁ আহক। প্ৰথমতে মটৰখিনি আৰু আলুখিনি কুকাৰত 3-4টা চিটি দি পেলাই বইল কৰি লৈছোঁ। তাৰপিছত এটা কেৰাহী লৈছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত তেল দিছোঁ 4 চামুচমান। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত সৰু চামুচৰ 1 চামুচ জিৰা দিছোঁ, লগতে 2টা তেজপাত, 2টা শুকান জলকীয়া, 2-3টা ইলাচি, লং আৰু ডালচেনি দিছোঁ। এতিয়া পিঁয়াজখিনি দি পেলাই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। তাৰপিছত আদা নহৰু পেষ্টখিনি দি দিছোঁ। গোটেইখিনি দিয়াৰ পিছত তেলটো বিৰিঙি অহালৈকে ভালদৰে ভাজি ল'ব, নহ'লে আদা নহৰুৰ কেঁচা গোন্ধটো ৰৈ যায়। আৰু এতিয়া হালধি দিছোঁ সৰু চামুচেৰে 1 চামুচ, জিৰা গুড়ি দিছোঁ সৰু চামুচেৰে 1 চামুচ, ধনিয়া গুড়া দিছোঁ সৰু চামুচেৰে 1 চামুচ আৰু ৰঙা জলকীয়া গুড়ি দিছোঁ সৰু চামুচেৰে 1.5 চামুচ। এতিয়া মছলাখিনি যাতে লাগি নধৰে সেইবাবে অকণমান পানী দি পেলাই মছলাখিনি ভালদৰে ভাজি লওঁ। মছলাখিনি ভালদৰে ভাজি লোৱাৰ পিছত কাটি থোৱা বিলাহীখিনি দি দিছোঁ আৰু লগতে আধা চামুচমান জালুকৰ গুড়ি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে তেলটো বিৰিঙি অহালৈকে ভাজি লোৱাৰ পাছত আলুখিনি আৰু মটৰখিনি দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে সিজাই ল'ম 6-7 মিনিটমানৰ বাবে। তাৰপিছত এতিয়া পানী দিছোঁ আধা গ্লাছমান। এতিয়া পানীখিনি ভালদৰে উতলি অহাৰ পিছত একেবাৰে শেষত গৰম মছলা দিছোঁ আধা চামুচ। তাৰপিছত 2 মিনিটমানৰ বাবে গেছৰ ফ্লেমটো ল' কৰি পেলাই অলপমান থৈ দিয়াৰ পিছত লাহেকৈ ফ্লেমটো অফ কৰি দিছোঁ। আৰু এয়া আমাৰ চলে ৰেডি। এতিয়া যাওঁ পুৰি মানে ভটৰি বনাবলৈ। তাৰ বাবে প্ৰথমতে লৈছোঁ অলপমান ময়দা, লগতে অলপমান চুজি আৰু আধা চামুচমান নিমখ দিছোঁ সোৱাদ অনুযায়ী। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি পেলাই 1 চামুচমান ৰিফাইন দিছোঁ। আৰু এতিয়া অলপ অলপকৈ পানী দি পেলাই ডোটো বনাই ল'ম। পানী বেছি দিব নালাগে যিহেতু তেল দিছোঁ। আৰু এয়া আমাৰ ডোটো বনাই হৈ গ'ল। এতিয়া অলপ সময়ৰ বাবে ৰেষ্ট কৰিবলৈ থৈ দিম। এতিয়া 10 মিনিটমানৰ পিছত অলপমান ৰিফাইন দি পেলাই ডোটো ভালদৰে আকৌ এবাৰ মাৰি লওঁ। আৰু এতিয়া এনেদৰে সৰু সৰু বল কৰি লৈছোঁ। তাৰপিছত বলটোৰ 2 কাষে অলপমান ৰিফাইন তেল সানি লৈছোঁ। আচলতে বেলিবলৈ তেতিয়া সুবিধা হয়। আৰু একেখন অলৰেডি বেলা হৈ গৈছে। আৰু এইখন চাওক মই বেলিছিলোঁ, গোল নহ'লে সেইকাৰণে হাতত লৈ পেলাই চাৰিওপাশে টানি 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 গোল কৰাৰ চেষ্টা চলাই আছোঁ। এতিয়া এটা কেৰাহী ভালদৰে গৰম কৰি লৈছোঁ। তাৰপিছত 1 কাপমান তেল দিছোঁ। তেলখিনি ভালদৰে গৰম হ'ব লাগিব আৰু তেল অলপ বেছিকৈ লাগিব যিহেতু পুৰিব লাগিব। কিন্তু দুৰ্ভাগ্যবশতঃ এখন নুফুলিলে, কিন্তু এখন ধুনীয়াকৈ ফুলিছে, একদম পূৰা ফুলি উঠিছে ধুনীয়াকৈ। কিন্তু মোৰ এই ফুলা ৰুচিখনেৰে ফটো উঠোৱা থাকি গ'ল। যিহেতু গৰমে গৰমে খাই ভাল লাগে সেইকাৰণে খাবলৈ দি দিয়া হ'ল আৰু মোৰ ফটো উঠোৱা থাকি গ'ল। তথাপিতো 2খনমান ফটো উঠাইছিলোঁ, কিন্তু ভালদৰে উঠাব নোৱাৰিলোঁ এখন হাতেৰে। যি কি নহওক খাই বিৰাটেই ভাল লাগিছিল। গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰে। বাই বাই।